বন্ধু বান্ধৱীসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে নহয় জানো আজি মই এটা নতুন ভিডিঅ' আপোনালোকক আসামলৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকক গোলাপ জামুন বনাই দেখাম চাওকচোন আপোনালোকে নিশ্চয় ভালে পাব ইয়াৰ কাৰণে প্ৰথমতে মই 1 কাপ মিল্ক পাউডাৰ লৈছোঁ যিকোনো ব্ৰেণ্ডৰ মিল্ক পাউডাৰ হ'লে হ'ব মই ব্ৰিটেনিয়াটো লৈছোঁ আৰু 3 চামুচ পিয়ৰ ঘিউ দি ইয়াতে মই যিটো কাপেৰে মই মিল্ক পাউডাৰ লৈছিলোঁ সেই কাপটোৰে মই আধা কাপতকৈ কম লিকুইড গাখীৰ মই ইয়াতে মিলাই লৈছোঁ অন্য হাতে মই গোলাপ জামুন তিয়াই ৰাখিবৰ কাৰণে চেনি চিৰাপ এটা বনাই লৈছোঁ চেনি চিৰাপটো সদায় গোলাপ জামুনত বেছিকৈ লাগে সেইটো কাৰণে মই যিটো কাপেৰে মই মিল্ক পাউডাৰ লৈছিলোঁ সেই কাপটোৰে মই 1.5 কাপ চেনি দি লৈছোঁ আৰু ইয়াতে সেইটো কাপেৰে মই 1 কাপ আৰু অকণমান পানী দি লৈছোঁ কিয়নো চেনি চিৰাপটো বেছিকৈ লাগে কাৰণে অকণমান পানী বেছি দিছোঁ চেনি অলপ সৰহকৈ দিছোঁ এতিয়া মই এইখিনি এফালে হৈ থাকে মানে মই গোলাপ জামুনৰ ডোটো মই ভালদৰে বনাই ল'ব পাৰিম এটা মই যিটো কাপেৰে মই মিল্ক পাউডাৰখিনি লৈছিলোঁ সেই কাপটোৰে আধাতকৈ বহুত কম অলপমান মই ময়দা লৈছোঁ তাতে অকণমান বেকিং পাউডাৰ মিলাই যিখিনি মই গাখীৰে তৈয়াৰ কৰি ৰাখিছোঁ তাতে মই এই ময়দাখিনি দি গোলাপ জামুন বনাবৰ কাৰণে এটা ডো প্ৰস্তুত কৰি ল'ম এইখিনি মই হাতাৰে মই মিলাই দিছোঁ টান হ'লে এইখিনি হাতেৰে চুব পৰা হ'ব কিন্তু এনেকৈ চুলে মানে কি হয় বহুত আঠা লাগি ধৰে হাতেৰে সেইটো কাৰণে মই প্ৰথমতে হাতেৰে মিলাই লৈছোঁ এতিয়া মোৰ এফালে চেনিখিনি মোৰ গলি গ'ল আৰু গোলাপ জামুনৰ কাৰণে মোৰ ডোটো প্ৰস্তুত হৈ গ'ল এতিয়া বৰ ধুনীয়া হৈছে কোমল হৈছে এতিয়া মই এইখিনি নিজৰ চাইজত মই এটা এটাকৈ মই গোলাপ জামুনখিনি আকাৰ দি ল'ম এইটো আপোনালোকে নিজৰ পচন্দ মতে ল'ব পাৰে কিন্তু এটা কথা মনত ৰাখিব লাগিব খুব বেছি ডাঙৰ হৈ যায় যদি তেতিয়া ফাটি যোৱাৰ সম্ভাৱনা থাকে আৰু চেনি চিৰাপটো খোৱাৰ পাছত প্লেট বা কিবাত থৈ দিলে বহি যায় সেইটো কাৰণে মিডিয়াম চাইজৰ হ'লে ভাল হয় আৰু যাতে মন কৰিব লাগিব ক্ৰেক নাহে ক্ৰেক যদি আহে তেলত দিয়াৰ লগে লগে গোলাপ জামুনটো ফাটি যাব এতিয়া মোৰ চেনি চিৰাপখিনিও হৈ গ'ল তাতে মই কেইটামান গোটাকৈ মই থেতেলিয়াই ইলাচি দি ল'লোঁ আৰু লগতে মই 1 চামুচ ৰ'জ ৱাটাৰ মই ইয়াতে দি ল'লোঁ ৰ'জ ৱাটাৰটো কম্পালচৰি তেতিয়াহে গোলাপ জামুনৰ ফ্লেভাৰটো খুব ধুনীয়া আহে এতিয়া মই এইখিনি ৰেডি কৰি হৈ গ'ল মই তেলখিনি গৰম কৰি ৰাখিছোঁ তাতে মই এটা এটাকৈ মই গোলাপ জামুনখিনি দি যাম আৰু দিয়াৰ লগে লগে এইখিনি ভালদৰে লৰাই থাকিব লাগিব নহ'বা তলফালৰ পৰা জ্বলি আহিব আৰু গোলাপ জামুনটো ভাজোঁতে সদায় গেছৰ জুইটো কমাই ৰাখিব লাগিব আপোনালোকে ডাইৰেক্ট গোলাপ জামুনটো এনেকৈ লৰাব নালাগে তেলখিনি অকণমান এনেকৈ হিলাই থাকিলে হয় কিয়নো নিজে নিজে বাগৰি চাৰিওফালে কালাৰটো ধুনীয়া আহিব এনেকৈ সেইটো কাৰণে লৰাই থাকিব লাগে এতিয়া মই এইখিনি ধুনীয়া কালাৰ হৈ গ'ল এতিয়া মই গৰমে গৰমে এইখিনি উঠাই লৈ মই চেনি চিৰাপত বাকি দিম আপোনালোকে এইটো ইয়াতকৈ অকণমান কাঢ়াও কৰিব পাৰে কালাৰটো মই ইমানটোৱে ভাল পাইছোঁ অন্যথা আৰু মই কেইটামান থাকিব লাগিব মই এনেদৰে ফ্ৰাই কৰি আগৰ গোটা নিচিনাকৈ মই গৰমে গৰমে মই চেনি চিৰাপখিনি দি ল'ম এনেকৈ আজিকালি এতিয়া পূজাৰ বতৰ আহিছে নহয় জানো দুৰ্গা পূজা আহিছে লক্ষী পূজা দীপাৱলী পূজাৰ ছিজনত সকলোতে মিঠাই খাই ভালেই পায় নহয় জানো আৰু তাতে যদি ঘৰত বনোৱা মিঠাই হয় তেতিয়াতো কথাই নাই এতিয়া মোৰ গোলাপ জামুনখিনি মোৰ বনোৱা হৈ গ'ল এইখিনি মই চেনি পালে 1 ঘণ্টামান প্ৰায় তিয়াই ৰাখিব লাগিব তেতিয়াহে মানে চেনি চিৰাপটো ভালদৰে গোলাপ জামুনখিনি শুহিব পাৰিব এতিয়া চাওক ধুনীয়া হৈছে মই কেৰাহীখনৰ পৰা এতিয়া এটা অকণমান বাউলত মই এইখিনি উঠাই ৰাখি আকৌ পানীখিনি চেনি চিৰাপখিনি তাতে বাকি দিম তেতিয়া মানে চেনি চিৰাপটো ভালদৰে শুহিব পাৰিব এতিয়া চাওক কি ধুনীয়া হৈছে আপোনালোকে এনেকৈ ঘৰতে বনাই খাবচোন খুবেই ভাল লাগে নিজেও খাওক আৰু আলহীকো খুৱাওক সঁচাকৈ মই কৈছোঁ আপোনালোকৰ হোটেলৰ গোলাপ জামুনলৈ কেতিয়াও মনত নপৰে আপোনালোকে এবাৰ এনেকৈ কৰি চাওকচোন আৰু মই আপোনালোকক এটা মই ভালেই দেখাই দিছোঁ কিয়নো ভিতৰটো যদি ৰখাল নহয় তেতিয়া গোলাপ জামুন খাই ভালেই নালাগে এতিয়া চাওক মোৰ গোটানো কেনেকুৱা হৈছে দেখিছেনে ইমান ধুনীয়া হৈছে সঁচাকৈ বহুতেই ভাল লাগে খাই আপোনালোকে এনেকৈ বনাই খাব বুলি মই আশা ৰাখিলোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি জনাব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল বুটামটো প্ৰেছ কৰি অন কৰি দিব তেতিয়া মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব